নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজি আপোনালোকক দেখুৱাই আছোঁ মোৰ ছাদত কৰা কিছুমান খেতি কি আছে দেখুৱাই আছোঁ আপোনালোকক। এয়া মই বিলাহী ৰুইছিলোঁ, এয়া চাওক কিমান বিলাহী লাগি আছে। বিলাহীবোৰ ভৰ্তি হৈ গৈছে একদম। এই বিলাহীৰ ওজনতে মানে গছবোৰ হালি গৈছে, সেইকাৰণে প্লাষ্টিকৰ ৰছী বান্ধি দিছোঁ। আৰু কিছুদিন লাগিব বিলাহীবোৰ পকাৰ কাৰণে। খালি বতৰটো বেয়া, বৰষুণ আহেহে লাগি আছে। বৰষুণ আহিলে কিন্তু বিলাহীত বৰ সমস্যা আহি যায়। বিলাহীত বেমাৰ লাগি যায় বেছি বৰষুণ হৈ গ'লে। বিলাহী আলু এনেকুৱা এইবোৰত মানে বৰষুণৰ ফলত বহুত বেমাৰ আজাৰ আহে। কম জেগাৰ ভিতৰতে ছাদত মানে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। কিন্তু ইয়াৰ ভিতৰত বিলাহীখিনিয়ে খুব ভাল হৈছে, বাকী ইমান কৰিব পৰা নাই। লাও ৰুইছিলোঁ, লাও আপোনাৰ নহ'ল। লাও হ'লে কি হয়, তাতে বৰলীয়া পোকে মানে নষ্ট কৰি দিয়ে লাও। আৰু এইফালে চব তিতা কেৰেলা হৈ আছে, ধুনীয়াকৈ হৈ আছে তিতা কেৰেলা। তিতা কেৰেলাৰ একে সমস্যা, বৰলীয়া পোক। মানে বৰলীয়া পোকে নষ্ট কৰি পেলাই একেবাৰে। বৰলীয়া পোকে মানে ইয়াক বিন্ধি পেলাই তাত মানে নিজৰ কণীটো পাৰি থৈ যায়। তাৰ পৰা পোৱালি হয়, তিতা কেৰেলাবিলাক ভিতৰে নষ্ট কৰি দিয়ে। আৰু এয়া লাইশাক আছিল, ফুলিছে এতিয়া। লাইশাক শেষৰ পৰ্যায়। লাইশাক এইবাৰ খুব ভাল হৈছিল, খালোঁ বহুকেইদিন। আৰু এইফালে ৰঙালাও আছে। ৰঙালাওতে এইবোৰ ফুল দেখা পাইছে যে এইবোৰ মানে লাও নহয়, এইবোৰ ফুলত এইবোৰ পুৰুষ ফুল। এইফালেও ৰঙালাও আছে। আৰু এয়া গাজৰ ৰুইছিলোঁ, গাজৰ আছে। গাজৰবোৰ ডাঙৰ হৈ আছে লাহে লাহে। আৰু এইফালে পানীলাও এডাল ৰুইছিলোঁ। পানীলাওডাল চেহেৰাটো বেয়া নহয় এতিয়ালৈকে, ভালেই হৈছে। আৰু এইফালে এয়া আলু আছে। আলুবোৰ ইমান ভাল হোৱা নাই। আৰু এইফালেও লাইশাক আছে, এয়া ৰঙালাও। আৰু এয়া দেখা পাইছে যে এইটো জাৰবেৰাৰ পুলি। জাৰবেৰা এতিয়া ডাঙৰে হ'ব ধৰিছে, আৰু কিছুদিন পিছত ফুল আহিব। আৰু এইটো 12 মাহৰ বেঙেনা, 12 মাহে লাগি থকা বেঙেনা যিটো আছে সেইটো বেঙেনা। আৰু কিছুমান ফুলো আছে, কিছু পিটুনিয়া আছে। আৰু ইফালে আপোনাৰ কেন্ধেমালতি ফুল আছে। আৰু এখন ছাদ আছে মোৰ সৰুকৈ আগফালে, এইখন পিছফালে আছে। আগফালে এখন ছাদ আছে, তাত ফুল আছে ভালেখিনি। আৰু এইফালে দেখা পাইছে বেঙেনা। বেঙেনাবিলাকৰ স্বাস্থ্য খুব ভাল, খুব ডাঙৰ ডাঙৰ হৈছে গছবোৰ। আৰু এতিয়া লাগিব আৰম্ভ কৰিছে, ফুল ফুলিছে ধুনীয়াকৈ। এয়া দেখা পাইছে সৰু সৰুকৈ ওলাইছে, বেঙেনাবোৰ লাগিব আৰম্ভ হৈছে। বহুত যত্ন লাগে এইবোৰ ছাদত কৰিব। মাটিত মানে সুবিধা, কিন্তু ছাদত খুব সহজতে নহয়, বহুত যত্ন কৰিব লাগে। মই ইমান যত্ন কৰিব নোৱাৰোঁ, ইমান সময়ো নাপাওঁ। তথাপিও যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। এয়া দেখিছে ফুল ফুলিব আৰম্ভ হৈ গৈছে। বিলাহী বেঙেনা এইবোৰক অলপমান ডাঙৰ ছাইজৰ পট হ'লে ভাল হয়। মই বেছিভাগ সৰু সৰু বস্তাতে ৰুইছোঁ। এইফালে আছে জ্বলা, এইটো গ্ৰীণ চিলি, নৰ্মেল যিটো জলকীয়া আমাৰ এইটো। আৰু এইফালে তিয়হ ৰুইছিলোঁ। তিয়হতো পৰা সমস্যা, এটাই সমস্যা, বৰলীয়া পোক। বহুত তিয়হ লাগিছিল, কিন্তু চব নষ্ট কৰি পেলাইছে বৰলীয়া পোকে। আৰু এই গজালি ওলোৱা এইবোৰ পিঁয়াজ বজাৰৰ পৰা আনি ৰুই দিছিলোঁ, এতিয়া লাহে লাহে ডাঙৰ হৈ আছে। আৰু এইফালে এইটো বিলাহীৰ পুলি, কণ বিলাহীৰ পুলি। এইফালে ৰঙালাও আছে। আৰু এইফালে যোৱা বছৰৰে এইটো কলম শাক মই ৰুইছিলোঁ, এতিয়ালৈকে আছে, বাচি আছে। এয়াও কণ বিলাহী। আৰু এইফালে স্কোৱাছ ৰুইছিলোঁ এইবাৰ প্ৰথমবাৰ। গজালি ওলোৱা স্কোৱাছ দুটামান আনি ৰুই দিছিলোঁ, হৈছে দেখোন ধুনীয়াকৈ। এতিয়া ইয়াত ফল হয়নে নহয় নাজানো, কিন্তু গছডাল হৈছে। এই স্কোৱাছ ৰুই দিছিলোঁ। আৰু এইফালে পালেং আছিল, পালেং শেষেই হ'ল। এইখিনি আৰু বেছি নাই, বেছি জেগাও নাই কৰিবৰ কাৰণে, সুবিধা নাই ইমান। যিখিনি পাৰোঁ অলপ জেগাতে কৰিছোঁ।
আৰু নেক্সট ভিডিঅ'ত আপোনাক আপডেট দিম।